বন্ধুয়া 10 20 30 এখন কেইখন 10 টকা আছে 10 20 30 ঠিক 10 20 30 এখন তো 500 টকা 550 টকা কিমান হয় 10 চিৰি বহিয়ে লৰ কি কৰা যায় কোনোবা এটা আহিলে গণবে দিব পাৰিলো হয় 10 গুণ 10 2 10 20 3 10 গুণ 30 এখন দেখো 50 এখন বাকী আকৌ কিমান হয় তেৰি একে গণবে ৰ আবা এই পইচাখিনি গণিছো বাচা দে দেচোন দে আতি ধুতিত কিবা লাগি আছে কই নাই কিলি হাও ডাউনত পৰা মৰাণ নহা নিলেই মোৰ পইচাখিনি আপোনাক ধুতিহান এটাই খলকি ৰৈ গেল দেখোন ধুতি ৰহে পইচা নৰলি হ'ল বাকীখিনি বাকক গেল আকৌ বাদ দে পাছো যিখিনি বাবা তোমাৰ নামটো ঋতুৰাজ ঠিক আছে দিয়া বাৰু ঠিক আছে লোৱা 10 টকা এনজয় কৰিবা নালাগে দিয়ক আপুনি ৰাখক ল'লে ভাল পালোঁ হয় ভাল আছিলে দিয়া বাৰু ডেকা ল'ৰা দেই আহিছোঁ দেই দে থাকা দেই যা এখেত কোনো এখেত খুটলা বন্দী এখেতে বিয়াৰ বাবে ল'ৰা ছোৱালী ঠিক কৰি দিয়ে কিন্তু আজিলৈকে এখন বিয়াও ছাকচেছ কৰি পোৱা নাই ত্ৰিশু চৰি বেয়া নাপাবা অলপ পলম হৈ গ'ল হ'ব যোৱা চৰি ক'ব নালাগে ইমান সময় ধৰি ৰৈছোঁ এবাৰতো ক'ব পাৰা পলম হ'ব বুলি শুনাচোন মোৰ কথাটো হ'ব যোৱা দাদা তই ক'ৰবালৈ যাৱ নেকি নাই এনে অলপ ওলাই যাওঁ ঠিক আছে ভণ্টি তোৰ বিয়াৰ বাবে কৈছে নহয় যদি ক'ৰবাত পচন্দ কৰি আহিছ মোক ক বাৰু তোক বিয়া দি উলিয়াই দিব পাৰিলে মই মুক্ত কিয় দাদা মই তোৰ ওপৰত বুজা হৈ ল'লো নেকি পাগলী তোক জানো মই বেয়াটো ভাবিব পাৰোঁ সৰুৰে পৰা মাৰিতো অভিনয় তোক ডাঙৰ কৰিলোঁ আৰু এতিয়া এজন ভাল ল'ৰা চাই তোক বিয়া দি উলিয়াই দিয়াটোৱে মোৰ দায়িত্ব আৰু সেই দায়িত্বটো মই পালন কৰিবই লাগিব ন পাপা তোমাৰ বিয়া চেতো হোৱা নাই হোৱা ভালে হ'ল দিয়া তোমাৰ বিয়াখন ময়ে বাটি দিম দিয়া থৌ গুৱাপি এটা চাই খুৰা আপুনি যে ঠিক কৰিছিল যোৱাকালিৰ বিয়াখন কিয় কেঞ্চেল চা বাপা মইতো ঠিক কৰি দিয়া দিছিলোঁৱেই পিছে কোনে জানে এই দৰাৰ সখীয়েকৰ লগত যি কইনাৰ লিলিমাই চলি আছে মইতো গম নাপাওঁ আহো পিছে খুৰা যোৱাকালিৰ বিয়াখনৰ পেমেণ্টটো দিছেনে নাই পেমেণ্ট খুৰা আপোনাৰ পেমেণ্টটো পেমেণ্ট দিছি
পিছে ডেকা ল'ৰা মই গৈ থাকোঁ ঠিক আছে হা। যাব বাৰু আহিছোঁ হা দে বাই বাই ৱাও বিয়াখন কেঞ্চেল হৈ চবেই গম পায় নেকি চাচি নেকি মোৰ ফালে নাই আজি আমাৰ সম্পৰ্ক 2 বছৰ হ'ল আৰু এই সময় কেনেকৈ উকলিল গমেই নাপালোঁ। তোমাৰ লগত পাৰ কৰা এই সময়বোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ বাৰু এটা কথা কোৱা, তুমি মোক কেতিয়াও এৰি নোযোৱাতো? কোনোদিনেই এৰি নাযাওঁ মই কেৱল তোমাৰ আৰু সদায় তোমাৰেই হৈ ৰ'ম থৈ দিলোঁ আনি বেবী ক্ৰীমত দিলোঁ পতাঞ্জলি দুদিনত বগা নহ'লে ঘৰ মেখাওঁ মইলা হে মানৱ তুমিতো নহয় দানৱ এইবোৰ হানিকাৰক আজিয়েই বৰ্জন কৰক ইয়াক সংস্কৃতত কয় চিক্ৰেটান হানিকাৰকং চৰাইয়ং ঐ কালি এপাক টাউনৰ পৰা ব'ল বাৰু হ'ব দে। ৰচোন তহঁতৰ সম্পৰ্কটোৰ কথা তৃষ্ণাৰ ককাইকে জানেনে? নাজানে চাগে, অৱশ্যে এতিয়ালৈকে মোক সোধা নাই তাইক। বাৰু কিয় সুধিলে কচোন? নহয় মানে এনেই সুধিছোঁ, তৃষ্ণা বহুত ধনী ঘৰৰ যেন লাগে, তাইৰ ককাইকে কিনো কৰে? তৃষ্ণাহঁত খানদানী ধনী মানুহ, মানে তাইৰ দেউতাক এজন বহুত ডাঙৰ ব্যৱসায়ী আছিল। এতিয়া তাইৰ ককাইকে চলাই আছে ব্যৱসায়বোৰ, আৰু মাটি সম্পত্তিও বহুত আছে। বহুদিন বেয়া চলছি কি করো কোতে মরো কারো এখন বেবাচি দিবে নরো এই দমৰাটোতো মোৰ ফালে বৰ বেয়া কৈছে আছে কিবা গম পাইছি নেকি মোৰ ৰচোন কিজানি কিবা মিলে বাই পাৰ আপোনাৰ বেখন পাতি দিয়ক দিয়ক থৌক বুঢ়ী এটা চাই হাই, হাই কিবা টেনশ্যন হৈছে? বহুত ডাঙৰ কি হৈছে কোৱাচোন? কি হ'ল একো নকোৱা যে? কি হৈছে? ঘৰত মোৰ বিয়া ঠিক কৰিছে ধেমালি কৰিছোঁ এনেকুৱা ধেমালি আৰু কেতিয়াও নকৰিবা। বেয়া পাইছা মই জানো তোমাক কেতিয়াবা বেয়া পাব পাৰোঁ। দাদা আপোনাৰ লগত তৃষ্ণা কিন্তু এজন ল'ৰাৰ লগত বৰকৈ ঘূৰাই দেখোন। কথাটো কিন্তু ইমান এটা ভাল হোৱা নাই। কিবা ভাবিছে? অঁ ঠিক আছে মই তাইক সুধিম বাৰু। মাত্ৰ চোৰ এই ভেদৰ দৰকাৰ কোনটো ন তাৰ ডাঙৰ পুচকটোৰ নাম কালু হৈছিল
অঁ আপুনি ৰাস্তাটোলৈ যাব এনেকে গৈ টাৰ্ণিংটোলৈ ঘূৰি যাব অঁ পাই যাব দে মাহীহঁত আছোঁ দেই অঁ মাহীহঁত এই তোমালোকৰতো বিয়া চিয়া হোৱা নাই ন হোৱা নাই বিয়াৰ বয়স হ'লে মোক ক'বা মই আছোঁ নহয় কিয় মানে তোমালোকে কথাটো ভুল ভাবছ হা মই মানে ল'ৰা ছোৱালী ঠিক কৰি দিওঁ মানে বিয়া পাতি দিওঁ মানে কানেকশ্যনটো লগাই দিওঁ আৰু অঁ আহিছোঁ দেই অঁ দে ৰ'বচোন খুৰা হা আপোনাৰ ধুতিখনৰ লগত জোতাযোৰ মিলা নাই এই মাহেঁত কেইদিনৰ পাছত জন্ম পোৱা হ'লে ভাল আছিলে শুনিছেনে সেই আজিকালি চাবিছোঁ চলিগিলাখানক এই চুঙৰ লং পেণ্ট পিন্ধিব হা এই যিমান যেন হ'লেও মোৰো ইচ্ছা যাই দিছোঁ হা সেইকাৰণে জোতা জোৰকে পিন্ধিছোঁ আৰু নে কি বুঢ়া ভাব আৰু মাহেঁত মনটো চেংৰা আছে মোৰ যেন অঁ এতিয়া আজিকালি চলিৰ লগত ফেৰ মাৰিবতো নোৱাৰিব চাহাত হয়নে এতিয়া এই কিবা কৰি এই জোতাযোৰ হ'লেও মিলি লৈছোঁ আৰু না কি অঁ চলবেতো লাগব নাই আৰু মোৰো মন যায় দিছোঁ মাহেঁত বাৰু যিয়ে নহয় দে পিছে মাহেঁত আছোঁ দে বাচাত অঁ দে মতন শিকন মন হৰি অ হৰি মন হৰি যিৰে ক'ত খুন্দ খাবই মৰাণ নহা বস্তু আৰে তুমি ইয়াত যে কিয় অহা বেয়া পালা কি যে কোৱা নহয় তুমি অলপ সময়ৰ বাবেও অকলে যাব নিদিয়া ন অকলেকো নিদোতো কিয় দিম যদি কোনোবাই লৈ যায় অঁ মোৰ মোবাইলটো তাত এৰি আহিলোঁ অলপ ৰ'বা দেই দাদা মই আপোনাক আগতেই কৈছোঁ তৃষ্ণাই ভাল পোৱা ল'ৰাজন ইমান এটা ভাল নহয় তাৰ বহুত ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আছে সি কেৱল সম্পত্তিৰ লগতে তৃষ্ণাৰ লগত মিছা প্ৰেমৰ অভিনয় কৰি আছে ভোলা ৰাম ৰাম এই কি দৌৰে বাবা মাছৰ পোৱা কিমান 50 টকা 50 কমাব নোৱাৰা 5 টকা মানো নেথাকে মোক নহ'লে লেবেল নাচাকে মোডেল চাইছোঁ নামুনমান মাছ গিটাৰ তাৰ লেবেল তাৰ জানো এৰ'প্লেনৰে দোকান দিছি গাড়ী সোপা বহুতে দেৰি কিয় নাজানো কিন্তু মনটো আজি ভাল নহয় কিয় কিবা হৈছে নেকি যোৱাকালিৰ পৰা তোমাক হেৰুৱাৰ ভয়ে মোক শান্তিত থাকিব দিয়া নাই হে কি কৈছা এইবোৰ এনেকুৱা কেতিয়াও হ'ব নোৱাৰে নিষ্ঠুৰ সময়ে যদি তোমাক মোৰ পৰা কাঢ়ি নিয়ে তেতিয়া এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে মই সদায় তোমাৰে হৈ থাকিম যেনেদৰে তোমাৰ ছাৰটোৱে তোমাৰ লগ নেৰে তুমি মোৰ চাহ হ'ব নালাগে কিয় কাৰণ এণ্ডাৰ হ'লে মোৰ চাহটোৱে মোৰ লগ এৰি দিয়ে যদি তুমি বিচাৰা তেন্তে মোৰ উশাহ হৈ ৰোৱা কাৰণ তেতিয়ালৈ মই জীয়াই থাকিম অন্ততঃ মোৰ লগত থাকিবা ভণ্টি ঋতুৰাজ কোন হয় দাদা মই তোক ক'বই খুজিছিলোঁ মই ঋতুৰাজক
পাহৰি যা। কিন্তু দাদা কোনো কিন্তু নাই। মই যিটো কৈছোঁ তই সেইটো মানিবই লাগিব, কাৰণ মই তোৰ ককাইৰে হয়। মই তোৰ বেয়া হোৱাটো নিবিচাৰোঁ। মই তোৰ বাবে এজন ল'ৰা চাইছোঁ আৰু তই তাৰ লগতে বিয়া হ'ব লাগিব। কিবা হৈছে? তোমাৰ দাদাই চাগে তোমাৰ বাবে ল'ৰা ঠিক কৰিছে, নহয় জানো? মোৰ দাদাই মোৰ বাবে ল'ৰা ঠিক কৰিছে। নাটক কৰিব ঠাই পোৱা নাই আৰু। ভালহে তেতিয়াহ'লে যোৱা বিয়া হয়। ধেমালি নকৰিবাচোন, মই সঁচাই কৈছোঁ। আৰে মইনো ক'ত ধেমালি কৰিছোঁ, তোমাৰ বিয়া ঠিক কৰিছে, যোৱা বিয়া হয়। মই সঁচাই কৈছোঁ, মই তোমাক এৰি থাকিব নোৱাৰোঁ। প্লিজ মোক ইয়াৰ পৰা লৈ ব'লা। প্লিজ মোক ইয়াৰ পৰা লৈ ব'লা, নহ'লে মই মৰি যাম। চোৱা, তোমাৰ দাদাই তোমাক সৰুৰে পৰা বহুত কষ্ট কৰি ডাঙৰ কৰিছে, আৰু এতিয়া যদি তুমি তোমাৰ দাদা অবিহনে ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱা, তোমাৰ দাদাই মানুহ বহুত কষ্ট পাব। মই সেইবোৰ একো নাজানো। মই কেৱল তোমাৰ আৰু সদায় তোমাৰে হৈ থাকিম। মোৰ কথা এটা মানিবানে? মই জানো কেতিয়াবা তোমাৰ কথা নমনাকৈ আছোঁ। দাদা, আপুনি অলপ সাৱধানে থাকিব। তৃষ্ণাৰ বিয়াৰ কথা ঋতুৰাজে যে গম পাইছে। আও ইটো নাচিয়া ই কেনেকৈ খাই মুছে সি গাড়ী মটৰ আহি তেৰি চাৱৈ মানুহ চাৱৈ নাচিয়া দেখোন কেনেকৈ খাই মৰা তই এই দিনকেইটা এই চেৰি নাচিয়া বেয়া কথা এই নাচিয়া নাই ৰ তাতে দিম যৌ তাতে এই নাচিয়া ৰ এইবিলাক বেয়া বস্তু এইবিলাক খাব নালাগে তাতে খবি মোৰ কি ভুল আছিল কচোন তই? মই তাইক বহুত ভাল পাওঁ, কিন্তু তাইৰ ককায়েকৰ অনুমতি নোহোৱাকৈ মই তাইক কেনেকৈ আপোন কৰিলোঁ কচোন? হ'ব দেচোন, দুখ নকৰিবি। কি হ'বা কি যিটো নাই এই মই দূৰৰ পৰাই চাই আছোঁ এই নিজান জেগাত আৰু বাপা তুমি ডেকা চলি হাই মুখে থাকিব লাগে এনেকৈ থাকিলে বেয়া দেখি নহয়। খুৰা আপুনি ইয়াৰ পৰা যাওকচোন। নিজৰতো কাম বন নাই, আনক ডিষ্টাৰ্ব দি ফুৰে। আপোনাৰ দৰে মানুহ পৃথিৱীৰ বোজা, সেইবাবে আপোনাৰ ল'ৰায়ো আপোনাৰ নিজৰ দেউতা বুলি চিনাকি দিব লাজ কৰে। হয়ে বা মোৰতো একো কাম বন নায়েই, কিন্তু এটা কথা মই কিন্তু মোৰ ছোৱালীটোক পঢ়ি শুনে বহুত ডাঙৰ মানুহ কৰিছোঁ। সি এতিয়া গুৱাহাটীত থাকে, গুৱাহাটীত এটা ফ্লেট লৈছে। সি এতিয়া ইমান ডাঙৰ হৈছে যে মোক মানুহৰ আগত দেউতা বুলি পৰিচয় দিবও লাজ কৰে। খুৰা ৰ'বচোন, আপুনি বেয়া নাপাব। দীপাংকৰ হৈ আপোনাক ময়ে ক্ষমা খুজিছোঁ, প্লিজ ক্ষমা কৰি দিয়ক। নাই বাপা একো নাই। বাৰু তোমাৰ কি ইচ্ছু কোৱাচোন? একো নাই বাপা, চব ঠিক হৈ যাব। তোমাৰ বিয়া ময়ে পাতি দিম, চাবা ময়ে পাতি দিম।
তৃষ্ণা কেৱল ঋতুৰাজৰ আৰু যদি ভৱিষ্যতে কিবা দিগদাৰি দিয় চিধা ওপৰলৈ উঠাই দিম আৰু আজি ঋতুৰাজে তোক ৱাৰ্ণিং দিবলৈহে পঠাইছে সেইবাবে বাচি গলি নহ'লে হেল্ল' হেল্ল' তোমাৰ দাদাক ঋতুৰাজে মানুহ লগাই মাৰিছে কি নাই এয়া কেতিয়াও হ'ব নোৱাৰে মই এতিয়াই তাক ফোন কৰি সুধিম দাদাই কিবা কয় বোলে তোমাক ভণ্টি শুন মই যদি জীয়াই থকাটো বিচাৰ তেন্তে তই এতিয়া তাক পাহৰি যা কিয় যোৱাকালেও ফোন মাৰিছে এবাৰ ৰিচিভ কৰা নাই যে জানাইচোন ভণ্টিৰ বিয়া কি হ'ল কি ভাবি আছ আৰে তোক কেনেকৈ মাৰিব পাৰোঁ তাকে ভাবি আছোঁ পাগল হৈছে নেকি তই পাগল মই হোৱা নাই তই কি ভাবিছিলি মই তোৰ লগত ইমান বছৰ এনেই আছিলোঁ তৃষ্ণাক মই বিয়া কৰাব খুজিছিলোঁ মানে তই না তই নাভাবিবি যে মই তৃষ্ণাক ভাল পাওঁ কেৱল সম্পত্তিৰ লোভতে মই তাইক বিয়া কৰাব খুজিছিলোঁ তোক মাৰিবলৈ সেইদিনা মানুহ মইহে পঠাইছিলোঁ ঋতুৰাজৰ নামটো কেৱল ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া মই কি ভাবিছোঁ জান তোক হত্যা কৰি তোৰ হত্যাৰ গোচৰত ঋতুৰাজক ফচাম আৰু তৃষ্ণাক ঋতুৰাজৰ বিৰুদ্ধে উচতাই তাইক নিজৰ কৰি ল'ম আৰু সকলো মাটি বাৰীৰ মালিক মই হ'ম তোমাৰ বিৰুদ্ধে মোক প্ৰণৱে বহুত লগাইছিল আৰু সেইবোৰ মই সহজতে মানি লৈছিলোঁ পাৰিলে মোক ক্ষমা কৰি দিয়া মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ পাৰিলে মোক ক্ষমা কৰি দিয়া কাইলৈ ভণ্টিৰ বিয়া এতিয়া আৰু মোৰ হাতত একো উপায় নাই প্লিজ পাৰিলে মোক ক্ষমা কৰি দিবা মোৰ কথা এটা মানিবানে মই জানো কেতিয়াবা তোমাৰ কথা নমনাকৈ আছোঁ তেন্তে প্ৰমিছ কৰা তুমি মোক পাহৰি যোৱা আৰু তোমাৰ দাদাই ঠিক কৰা ল'ৰাজনৰ লগত
তই জীয়াই থাকিলে তৃষ্ণা কোনোদিনো মোৰ নহয় আৰু তাই নহ'লে সম্পত্তি গৰাকীও মই হ'ব নোৱাৰোঁ তই মৰিবই লাগিব আৰু এটা কথা শুন যোৱাকালি তই তৃষ্ণাৰ বিয়া হৈ যাব বুলি ভাবিছ ন তেন্তে তই ভুল ভাবিছ ঐ ডাঙৰ ঘটনা এটা হ'ল দৰাৰ লগত অহা সকলো যাত্ৰী এটা এক্সিডেণ্টত ঢুকাল মোৰ ভুল হৈ গ'ল ভণ্টি তোৰ বাবে ঋতুৰাজে পাৰফেক্ট আছিল আৰু ভগৱানে হয়তো সেইটো বিচাৰিছিল যা গৈ যা তোক সি নিশ্চয় কৰি ল'ব na
ফুল চন্দন তুলসী ফুল চন্দন তুলসী মই কৈছো নে তোমালোকক তোমাৰ বিয়া মই বাটি দিম বুলি কেনে লাগিছে ভাল লাগছে নে এতিয়া নাচো নাচো লাগি যায় মোৰ জীৱন ৰথৰ চকাকেইটাই সেইদিনাই থমকি ৰৈছিল যিদিনা তুমি মোক প্ৰেমৰ পূৰ্ণ উপহাৰটি দিছিলা বিষাদ প্ৰেমৰ বেহেলাখন তেতিয়াই বাজিছিল যেতিয়া তুমি অজুহাত দেখুৱাই আঁতৰি গৈছিলা অবুজ বেদনাই বাৰে বাৰে জোকাই গৈছিল মোৰ মনক কি হৈছিল নুবুজিলোঁ নাজানিলোঁ সময়ত কান্দিব লাগে বাবে কান্দিছিলোঁ কিন্তু চোৱা আজি মোৰ একো ভুল নাছিল সেইবাবেই তোমাক আকৌ ঘূৰাই পালোঁ হয়তো তোমাৰ মনেও কান্দিছিল হয়তো মোৰ দৰে তোমাক কোনেও ভাল পাব নোৱাৰে বুলি কিছু কিছু কথা শিকাইছিল এতিয়া চোৱা তুমি মোৰ মই তোমাৰ হ'লো আৰু জনম জনমলৈ লগৰী হৈ থাকিলোঁ